কবিতাৰ শিৰোনাম মৃত্যুৰ সিপাৰে মোৰ শান্তি। কবি কামেশ্বৰ বৰা, আবৃত্তি অময়া বৰা। মোৰ দৰে মানুহৰ চাগে মৃত্যুৰ সিপাৰেহে শান্তি, এই পাৰে দেখোন বৰ কষ্ট। কেতিয়াবা যদি এমুঠি ভাতৰ বাবে কান্দো, কেতিয়াবা আকৌ কান্দো এটুকুৰা বস্ত্ৰৰ বাবে, কেতিয়াবা কান্দো এষাৰ মাতৰ বাবে। এই ঘন জন অৰণ্যতো মোৰ আপোন নাই কোনো, কতবাৰ সাজিলো আশাৰ বালিঘৰ, বাৰে বাৰে অচিন ধুমুহাই ভাগে। খোজে পতি বিন্ধে মোক অঘয়া হলে, কাকনো কম মনৰ কথা, কোনে বুজিব বুকুৰ বেথা, কোনেনো মোক দিব আহি জীয়াই থকাৰ প্ৰেৰণা। উৰুঙা পজা মোৰ মৰম চেনেহৰ মৰিশালী, জোনতৰা বেলিৰ ধেমালি, মাজে মাজে আকৌ বৰষুণৰ আমনি। এনেকৈয়ে পাবহি এদিন জীৱনৰ বিয়লি বেলা, যিদিনাই শেষ হ'ব মোৰ জীৱন, সেইদিনাই জ্বলিব চিতা আৰু তেতিয়াই পাম মই মোৰ মৃত্যুৰ সিপাৰৰ শান্তি, মৃত্যুৰ সিপাৰৰ শান্তি। ধন্যবাদ।